ধুনীয়া পৰিৱেশ পথাৰত থাকি ভাল লাগিছে সুন্দৰ মনোমোহা পৰিৱেশৰ মাজত আছোঁ ডবলত পানী সোমোৱা হৈ গ'ল আৰু বেছি দিন নাই আপোনালোকৰ মাজত সম্পূৰ্ণ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তো আজি বিশেষ কৰিব লগা একো নাছিল কাৰণে এইটো মিনি ব্লগ হিচাপে বনাই দিলোঁ আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাহে লাহে আপোনালোকৰ মাজত সম্পূৰ্ণ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানে টাটা বাই বাই